আপোনালোকে চাই আছে সম্পূৰ্ণ ব্ৰিডিং ফাৰ্ম এখন আৰু আপোনালোকে মোৰ ব্ৰিডিং ফাৰ্মখন চাই আছে অসমীয়া ফাৰ্মিং ইউটিউব চেনেলত। তো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ মোৰ আগতেও এনেকুৱাকৈ আপোনালোকক মোৰ পাৰ চৰাইকেইজনী দেখুৱাইছিলোঁ। তো আপোনালোকে হয়তো মই এতিয়া ভিডিঅ'টো শ্বুট কৰি আছোঁ ৰাতি, কাৰণ কিয় মই দিনত অফিচত যাওঁ আৰু সময় নাপাওঁ গধূলি তো এনেকুৱাকৈ মানে ভিডিঅ'টো শ্বুট কৰিছোঁ। তো এইযোৰ মোৰ ঘৰৰে পিয়াৰ হয়, যোৱা মাহত মানে পোৱালি হৈছিলে, এমাহ 2 দিন হ'ল আৰু এমাহ 1 দিন হ'ল এইযোৰ পাৰ চৰাই যে দেখিছে আপোনালোকে, কি হয় যে কলাটোৰ লগত আৰু এজনী আছিলে, মানে সেইজনীও সেই পাৰিয়ে হয়, পাৰি মানে আপোনাৰ ফিমেল। তো মেল আৰু এজনী সেই কৰিছোঁ আনিছোঁ, এই যিটো লগত দেখা পাইছে এইজনী আপোনাৰ কি বেলেগৰ পৰা আনিছোঁ। তো মানে ইহঁতক জোৰ লগাইছোঁ এতিয়া। আৰু এই কলাটোৰ লগত যিজনী আছিলে এইজনীয়ে হয় মানে তামুলী ৰঙৰ, আগতে ৰজাৰ লগত ৰাণী আছিলে, যে বগাজনী মই ৰজা নাম দিছোঁ। আৰু মানে কি হয় ৰাণী আছিলে, তো ৰাণী বানপানীত ঢুকোৱাৰ পিছত মানে এতিয়া অকলে আছিলে বহুতকেইদিন। তো এতিয়া মানে এইজনীৰ লগত মানে এযোৰ খালে, তো এনেকুৱাকৈ একেলগে এতিয়া বান্ধিছোঁ। আৰু এইকেইজনীও আছে এনেকুৱাকৈ ভাল জোৰ খাইছে। ইহঁতৰ এতিয়া বৰ্তমান কণী পৰা বয়স হৈছে তেনেকুৱা। আৰু এইযোৰো একেবাৰে নতুন হয়, এইবাৰ কণী ফাৰ্ষ্ট পাৰিছে, মানে এতিয়া বৰ্তমান হয়তো কালি বা পৰহি মানে কণী জগাব চাগে। আৰু এইযোৰো কণী জগাব সময় হৈছে, মানে আজিতো নজগালে হয়তো অহাকালি বা পৰহি মানে জগাব চাগে। অলৰেডি ইহঁতৰ মানে 17 দিন হ'ল, আজি অহাকালি 18 দিন হ'ব চাগে। আৰু এইযোৰ মোৰ ঘৰৰে পিয়াৰ হয়, মানে আপোনাৰ 2 মাহ হ'ল এইযোৰ পাৰ চৰাই। ইয়াৰ আগত যে দেখুৱাইছিলোঁ আপোনাৰ 2 মাহ হোৱা বুলি, এইযোৰ পাৰ চৰাৰে হয় ব্ৰীড। বহুত ভাল বৰ্তমান এনেকুৱা মানে ধুনীয়া। মোৰ পাৰ চৰাই যিকেইজনী আছে এইযোৰ বেছি ব্ৰিডিংটো ভাল ইহঁতৰ। আৰু ইয়াৰ লগত আৰু এযোৰ আছে, এইযোৰৰ মানে বহুত ভাল হয় বৰ্তমান ব্ৰিডিং, যিটো প্ৰগ্ৰেছটো যিমানখিনি মই চাইছোঁ ইহঁতৰ। এইযোৰ মোৰ ফাৰ্ষ্ট পেয়াৰ হয়, য'ত মই প্ৰথম এনাই 600ত আনিছিলোঁ, যে পাৰ চৰাই থাকিলে ভাল লাগে। তো এনেকুৱাকৈ বৰ্তমান ইহঁতৰ মানে এযোৰো মই ৰাখিব পৰা নাই, মানে ব্ৰিড যিমানে হয় মানে কেতিয়াবা কি হয় ঢুকাই অলপ ডাঙৰ হোৱাৰ পিছত বা মন্দিৰত দিয়া যায় তেনেকুৱাকৈ। এইবাৰ ভাবিছোঁ যদি ভগৱানে ভালে ভালে ৰাখে, তো 2টা পোৱালি ভালে ভালে সুস্থ হৈ আছে, তো পুহিম বুলি ভাবিছোঁ ঘৰতে। ব্ৰীড লাগে ইহঁতৰ, মানে ব্ৰীডটো বহুত ধুনীয়া হয়। আৰু এইযোৰ মোৰ ঘৰৰে ব্ৰীড হয়, যে আপোনালোকক যে কৈছিলোঁ যে অলপ আগতে বগা 2 মাহ হোৱা বুলি, সেইযোৰৰ আগৰ 2 মাহ আগৰ আছিলে। বৰ্তমান কণী 2বাৰ পাৰিলে, 2বাৰ বৰ্তমান প্ৰথমবাৰটো সকলো পাৰ চৰাৰে বেয়া হয়। তো মই যিমানখিনি মোৰ তাত মই অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, ছেকেণ্ড টাইমো মানে পোৱালিৰ 2টা হ'ল, 2টা হোৱাৰ পিছত মানে কি বা বিজুতি ঘটিলে গম নাপাওঁ, মানে বেয়া হৈ গ'ল। এতিয়া আকৌ কণী পাৰিছে সিহঁতে, আৰু বহুত শান্ত হয় একেবাৰে, 2জনীয়ে বহুত শান্ত হয়, যে আপুনি এনেও বাঁহৰ ওপৰত যদি পৰি থাকে মানে হাতেৰে ধৰিব পাৰিব, একো নকৰে আপোনাক। এতিয়া অলপ খঙত আছে তেনেকুৱা। আৰু এইযোৰ যোৱা মাহৰ এই বগা পাৰযোৰৰ হয় আপোনাৰ, এইবাৰ এমাহ 1 দিন হ'ল, আৰু এইযোৰৰ এমাহ 2 দিন হ'ল। যে ধুনীয়া ব্ৰিডিং প্ৰগ্ৰেছ কৰিছে বৰ্তমান। এতিয়া মই ভাবি আছোঁ আপোনালোকক যে মোৰ পাৰ চৰাই ফাৰ্মখন চাই নিশ্চয় ভালে পাইছে, আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মোৰ দৰে যদি কোনোবা এনেকুৱাকৈ পাৰ চৰাইৰ ফাৰ্ম কৰিম বুলি ভাবি আছে, আপুনি আৰম্ভ কৰিব পাৰে। কাৰণ কিয় পাৰ চৰাইৰ যদি আপুনি ফাৰ্ম এখন বনাই নে, তো এবাৰে আপোনাৰ ইনভেষ্টমেণ্ট হয়, আৰু যদি ভালকৈ আপোনাক মানিছে তো তেতিয়াহ'লে আপুনি নিশ্চয় ব্ৰিডিং ফাৰ্ম এখন বনাই ভাল এটা ইনকাম ল'ব পাৰিব। আৰু কেনেকুৱাকৈ ইনকাম ল'ব পাৰি বা কৰিব পাৰে আপোনালোকে, মই আপোনালোকক নেক্সট ভিডিঅ'ত নিশ্চয় জনাম। আৰু বৰ্তমান এইযোৰ পাৰ চৰাই আপোনাৰ উমনিত আছে, কণী ইহঁতৰ বৰ্তমান টাইম লাগিব অলপ,
আৰু এইযোৰ পাৰ চৰাই বৰ্তমান হয়তো কালি পৰহি মানে পোৱালি জগাব চাগে, মানে সময় হৈছে ইহঁতৰ। আৰু ইহঁত দুটা মানে কি হয়, দুইজনীয়ে মানে জোৰ খুৱাইছিলোঁ। মানে এই যিজনী দেখিছে মানে এইজনী আছিলে ঘৰৰ, আৰু এইজনী কলাটো মই বেলেগৰ পৰা লৈ আহিছিলোঁ। তো তেনেকৈ ইহঁতৰ ব্ৰিডিং প্ৰচেছটো বহুত ভাল হয়। ইয়াতে যে আপোনাৰ এমাহ 2 দিন হোৱা বুলি কৈছোঁ, এইযোৰ পাৰৰ এখন, আৰু এমাহ হোৱা বুলি যে কৈছোঁ এইযোৰ পাৰৰ এখন। তো বহুত ভাল ব্ৰিডিং প্ৰগ্ৰেছ কৰি আছে বৰ্তমান মই এতিয়ালৈকে। আৰু আপোনালোকে দেখা পাব খুব সোনকালে যে মোৰ ব্ৰিডিং যিটো প্ৰচেছ সেইটো মই ডেভেলপ কৰিব চাই আছোঁ দিনক দিনে। আৰু মোৰ পাৰ ফাৰ্মৰ বৰ্তমান যিখিনি ঠাই, তো মই অলপ বেলেগ হিচাপত বনাম বুলি ভাবিছোঁ। কাৰণ কিয় কম ঠাইত মানে আৰু যাতে পাৰ চৰাই বেছিকৈ ৰাখিব পাৰোঁ, মানে তাৰ কাৰণে ভাবি আছোঁ। তো এইটো এটা প্ৰচেষ্টা খুব কম সময়ৰ ভিতৰতে কৰিম। আৰু আপোনালোকে মোৰ ভিডিঅ' চাই কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাব যে, আৰু মোৰ ভিডিঅ' চাই আপোনালোকে ছাবস্ক্ৰাইব যদি কৰা নাই, তো চেনেলটোত ফাৰ্ষ্ট টাইম আহিছে, তো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকক জনাই দিওঁ যে মই ভিডিঅ'টো বৰ্তমান ৰাতি কৰি আছোঁ, কাৰণ কিয় দিনত সময় নাপাওঁ। অফিচৰ পৰা আহি পাওঁতে বহুত দেৰি হৈ যায়। তো এইটো কাৰণে এতিয়া বান্ধাই নাই, তো বান্ধিম আৰু। তো তেনেকুৱা। তো আজিলৈকে এৰিছোঁ। জয় আই অসম।